ভিতৰত থকা যিখিনি টি গাৰ্ডেন আছে সেই টি গাৰ্ডেনটুকু আমাৰ চৰকাৰে জুন মাহৰ ভিতৰতে সেটেলমেন্ট কৰি পেলাই সেই টি গাৰ্ডেনৰ মালিকসকলক আমি মাটিৰ পাট্টা দিবলৈ প্ৰস্তুত হৈ আছো। অৰ্থাৎ বিটিচিত থকা 100% যি মাটিৰ সমস্যা সেই মাটিৰ সমস্যাটো আমি জুন মাহৰ ভিতৰতে সমাধান কৰিবলৈ পৰ্যালোচনা কৰি আছো। আৰু যদি ঈশ্বৰে ভালে ভালে ৰাখে 35 লক্ষ জনসাধাৰণ বিটিয়াৰবাসীয়ে যদি আমাক সহায় কৰে, আশা কৰোঁ 100% মাটিৰ সমস্যা আমাৰ চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি সমাধান কৰিবলৈ সক্ষম হ'ম। বেছি মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছো, যিটো আমাৰ ভাৰতবৰ্ষত এটা আচৰিত ধৰণৰ ফল এই বিটিচিবাসীয়ে পাবলৈ সক্ষম হৈছে। रोजा रोजा बोसोर हानि मोनथाय आरो थांना थानायनि मोनथायजों रायजो जाबोनाय बे हालामनि रायजो राजाफोरनो दिनै हानि पाट्टा रानना होनायनि बे हाबाफारियाव नुजाथिफैनो हानाय जोंनि मोनसे समनि बर'नि मैखोम दैदेनगिरि UPPL दोलोनि गागि दैदेनगिरि आरो आगुनि BTC सरकारनि डेपुटि चिफ मानाव गेदेर खाम्फा बरगयारी आदा, बे हाबाफारियावनो नुजाथिनो हानाय जोंनि बर' हारिनि थरसे हाथरखि इन्डियानि साहित्य बिफाननिफ्राय देरसिन बान्था हिसाबै साहित्य एकाडेमि एवार्डी जोंनि गुरु मानाव गेदेर जनिल कुमार ब्रह्म बिथांनि जा सल' सुंद' सल' बे सुंद' सल'खौ फरायोब्ला रावबो मानसिया गोरबो आमायथु आरो थै रोदा रोदा जांख्रिखाङालासिनो थानो हाया। आरो मोनसे सोमोनांथाव सल', जाय सल'आ जेब्लायबो गोथां, बे सल'नि मुङा जादों दुमफावनि फिथा। खोब मुंदांखा बिथाङा सल' लिरगिरि। हाबाफारियावनो नुजाथिनो हानाय जोंनि पर्बतजरा सिभिल डिस्ट्रिक्ट अफिसनि SDO बिथांजो मानाव गेदेर गगৈ आरो जोंनि सार्कल अफिसार आरो हाग्रा बिफाननि डिभिजनेल फरेस्ट अफिसार, साफ्रोमबो UPPL दोलोनि दैदेनगिरिफोर आरो जेब्लायबो बिटिआर हालामनि गाहामखौ हामलायग्रा, लुबैग्रा, अनसायग्रा जोंनि सिबिजाथाव रायजो राजा नोंथांमोन, बहुत दिনৰ মূৰত তথা বছৰ বছৰ অপেক্ষা কৰাৰ পাছত আজি আমি পৰ্বতজৰা অঞ্চলত বগৰীবাৰী সাৰ্কলৰ আণ্ডাৰত প্ৰায় 1245টা ফেমিলিক আজি মাটিৰ পাট্টা দিবলৈ সক্ষম হলো। জুন মাহৰ সেকেন্ড বা থাৰ্ড উইকৰ ভিতৰত অন্য 1500 ফেমিলিক আমি আকৌ মাটিৰ পাট্টা দিবৰ কাৰণে প্ৰস্তুত হৈ আছো। তাৰ বাহিৰেও আমাৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্ট লেণ্ড টাইটেল চাৰ্টিফিকেট 2006 চনৰ ফৰেষ্ট ডলাৰ এক নৰ্মছটো ডিফেণ্ড কৰি আমাৰ যি আমি টাইটেল চাৰ্টিফিকেট দিবলৈ গৈ আছো, তাতো আমি 800তকৈ বেছি ফেমিলিক লেণ্ড টাইটেল চাৰ্টিফিকেট দিবলৈ গৈ আছো। আমাৰ বিটিআৰ চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত
এই 4.5 বছৰ কাল চলি থকা সময়ত প্ৰায় 2,75,000 মানুহৰ মাটিৰ সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ। আমি জানো বড়োসকলে আন্দোলন কৰিছিল মাটিৰ অধিকাৰৰ কাৰণে আৰু 2003 চনৰ 10 ফেব্ৰুৱাৰীত আমাৰ যি BTAD একৰ্ড সেই BTAD একৰ্ডৰ মাধ্যমৰ দ্বাৰাই BTCত থকা বড়ো ট্ৰাইবেল আৰু সকলো জাতি জনগোষ্ঠীক সামৰি আমাৰ মাটিৰ যি সমস্যা এই সমস্যাটো সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাক BTAD গঠন কৰি দিলে আৰু সেইটো প্ৰচেষ্টাতে বহুত বছৰ বাগৰি যোৱাৰ পাছত আমাৰ যি সপোনটো আমি ৰচি ৰাখিছিলোঁ যে আমি BTCৰ থাকি পেলাই আমাৰ যি অধিকাৰ সেই অধিকাৰৰ পৰা আমি বঞ্চিত নহয়, মাটিৰ অধিকাৰ, মৌলিক অধিকাৰ, ভাৰতীয় নাগৰিক হিচাপে জীয়াই থকাৰ অধিকাৰ সেই অধিকাৰটো পাবলৈ সক্ষম হ'ম বুলি সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL চৰকাৰে আজি BTCত থকা 26টা জাতি জনগোষ্ঠীক সামৰি পেলাই সকলো জাতি জনগোষ্ঠীৰ যি অসুবিধা, ভাষা সংস্কৃতি ৰীতি নীতিৰ যি সংকাত ভুগি আছে, ডুবি যাওঁ অৱস্থাত আছে, সেইবোৰ কেনেকৈ উদ্ধাৰ কৰিব ইয়াৰ চিন্তাধাৰাৰে আমাৰ চৰকাৰে কমিউনিটি ডেভেলপমেণ্ট এটা প্ৰজেক্ট যোৱাবাৰ কৰিলোঁ, যাক আমি ভিজন ডকুমেণ্ট বুলি কয়। সেই ভিজন ডকুমেণ্টৰ মাধ্যমেৰে সকলো জাতি জনগোষ্ঠীকে আমি ভাৰতীয় নাগৰিক হিচাপে নিজৰ ভাষা সংস্কৃতি ৰীতি নীতিটো সংৰক্ষণ কৰিবৰ কাৰণে কি পদক্ষেপ ল'ব লাগে তাৰ দ্বাৰা আলোচনা কৰা হ'ল, পৰ্যালোচনা কৰা হ'ল আৰু উদ্যোগতা লোৱা হ'ল কেনেকৈ আমি আগুৱাই যাব পাৰোঁ। এজনে আনজনক সাৱটি, এজনে আনজনৰ হাতত ধৰি শান্তি সমন্বয় ঐক্যতাৰ কাৰণে কেনেকৈ কাম কৰিব পাৰোঁ সেইটো আমি চিন্তা চৰ্চা কৰি কাম কৰি আছোঁ, যাৰ ফলত BTAD একৰ্ডৰ পাছত যেনেকৈ বড়োসকলে অসমত নিজৰ অধিকাৰত সংকাত ভুগিছিল, সেই BTCটো অনা বড়োসকলে সংকাত ভুগিছিল। মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব নেকি চিন্তা চৰ্চাত পৰি পেলাই অনা বড়ো পলিটিকেল পাৰ্টি গঠন কৰিছিল আৰু আজি সেই বস্তুটোকে ভালকৈ আলোচনা কৰি পৰ্যালোচনা কৰি আমাৰ বৰ্তমানৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কেনেকৈ মাটিৰ সমস্যা সমাধান কৰিব পৰা যায় ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ আমি আইন পাছ কৰিলোঁ। আপোনালোকে জানে ভাৰতবৰ্ষত এনে এটা ঠাই নাই য'ত মাটিৰ কাৰণে মেলা পাতে। সেই মাটিৰ মেলাৰ মাধ্যমেৰে আমাৰ BTCৰ যিমান জাতি জনগোষ্ঠীৰ মাটিৰ সমস্যা আছে কেনেকৈ সমাধান কৰিব পাৰে ইয়াৰে সূত্ৰ আমি এটা ওলাইছিলোঁ। বহুত ঠাইত ভাৰতৰ বহুত কোণত মদ ভাং যোৱাৰ মেলা হয়, কিন্তু আজিৰ দিনত আমাৰ BTCত মাটিৰ মেলা হয়। সেই মাটিৰ মেলাৰ মাধ্যমেৰে আমি 16,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বাহিৰেও আমাৰ চৰকাৰৰ দিনত সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মিছন বৈষম্যতি 1ৰ যোগেদি বা মাধ্যমেৰে 1,60,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ। 36,000 মানুহ যিসকলে ফৰেষ্ট অঞ্চলত বসবাস কৰি আছে, এই 36,000 মানুহক লেণ্ড টাইটেল চাৰ্টিফিকেট দি মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ। সৰ্বমুঠ আমি 2,75,000তকৈ বেছি মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ, যিটো আমাৰ ভাৰতবৰ্ষত
এটা আচৰিত ধৰণৰ ফল এই বিটিচিবাসীয়ে পাবলৈ সক্ষম হৈছে। আজিৰ দিনত আমাৰ চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ভিজিআৰ আৰু ভিজিআৰ অঞ্চলত থকা 1,60,000 বিঘা মাটি, যি মাটিটোত 47,000 জনসাধাৰণে বা ফেমিলিয়ে বসবাস কৰি আছে, সেই মাটিটো কাহানিও আমি ৰেভিনিউলৈ কনভাৰ্ট কৰি পেলাই 47,000 মানুহ যিসকলে বসবাস কৰি আছে তেওঁলোকক মাটিৰ পাট্টা দিয়াটো ইমান সহজ নহয়। তথাপিও সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি এটি আইন পাছ কৰিবলৈ সক্ষম হ'লোঁ, যাৰ দ্বাৰাই মিছন বিশ্বমতি 2.0ৰ মাধ্যমেৰে জুন মাহৰ ভিতৰত এই 47,000 ফেমিলিক যদিও ভিজিআৰ আৰু পিজিআৰৰ বসবাস কৰি আছে তেওঁলোকক আমি এবিঘাকে মাটিৰ পাট্টা দিবৰ কাৰণে এক্সিকিউটিভ কাউন্সিল মিটিঙত আমি পাছ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ সন্মানীয় চিফ ছাৰে আহি আছে, অলপমান আপোনালোকে থিয় দিয়ক। তাৰ বাহিৰেও বিটিচি অঞ্চলত প্ৰায় 8,158টা সৰু সৰু টি গাৰ্ডেন আছে। এই 8,158টা টি গাৰ্ডেনৰ ভিতৰত 2,239.4 হেক্টৰ মাটি টি গাৰ্ডেনৰ অধীনত আছে আৰু এই মাটিটো আমি দুই ভাগত বিভক্ত কৰিছোঁ। এটাটো ৰেভিনিউ ডিপাৰ্টমেণ্টত য'ত আছে 961.45 হেক্টৰ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত আছে 1277.59 হেক্টৰ। এই 961.45 হেক্টৰ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ভিতৰত থকা যিখিনি টি গাৰ্ডেন আছে সেই টি গাৰ্ডেনটোকো আমাৰ চৰকাৰে জুন মাহৰ ভিতৰতে সেটেলমেণ্ট কৰি পেলাই সেই টি গাৰ্ডেনৰ মালিকসকলক আমি মাটিৰ পাট্টা দিবলৈ প্ৰস্তুত হৈ আছোঁ। অৰ্থাৎ বিটিচিত থকা 100% যি মাটিৰ সমস্যা, সেই মাটিৰ সমস্যাটো আমি জুন মাহৰ ভিতৰতে সমাধান কৰিবলৈ পৰ্যালোচনা কৰি আছোঁ। আৰু যদি ঈশ্বৰে ভালে ভালে ৰাখে 35 লক্ষ জনসাধাৰণ বিটিআৰবাসীয়ে যদি আমাক সহায় কৰে, আশা কৰোঁ 100% মাটিৰ সমস্যা আমাৰ চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি সমাধান কৰিবলৈ সক্ষম হ'ম। যিয়ে নহওক, আমাৰ ইয়াত মাটিৰ বিষয়ে লৈ পেলাই এণ্টি ছ'চিয়েল এলিমেণ্টৰ পৰা সমাজটো কেনেকৈ আমি ৰক্ষা কৰিম, কেনেকৈ আমি জগাই তুলিম, সেই বিষয়ে আলোচনা কৰিবলৈ জনসাধাৰণক জনাবৰ কাৰণে আমাৰ চিফ আৰু আমাৰ আজিৰ এই মিটিংখনৰ মূল মানুহ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ উপস্থিত হৈছে আৰু আমাৰ লগত বহুত জ্যেষ্ঠ বক্তাসকলে আছে। গতিকে আজিৰ সভাখন উদ্বোধনী কৰিলোঁ বুলি ঘোষণা কৰি মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ।